উঠা উঠিবানে আজি যে নোযোৱা কেলে হাজমলাটো লোৱা এইটো খোলা নাই চকলেট বাকি পকট ফালি ফালি তলফাল ওলাই গৈছে পুৰা মানে একদম ফু গৈ খাইছো মানে গৰম বুলি যাব চাইছো ঠাণ্ডা পানী পাহাৰ পাহাৰ Hey, hello and welcome back to my YouTube channel, The Weekenders Vlog. Weekenders Vlog অন্য এটা ভিডিঅ'লৈ মই দেৱশ্ৰী কৰি আপোনালোকক স্বাগতম জনাইছোঁ। কালি আগৰ ভিডিঅ'বোৰ চাই আহিলে আপোনালোকে তো কালি আমি পালোহি দিল্লীৰ পৰা দেহৰাদুন আৰু দেহৰাদুনৰ পৰা ঋষিকেশত আজি কালি ৰাতি থাকিলোঁ। তো আজি আকৌ ৰাতিপুৱা চব কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ লৈছোঁ। পেকিং চেকিং কৰি ল'লোঁ আকৌ খাই এবাৰ শুই আকৌ এবাৰ হৈছে গা পা ধুই আকৌ শুলে। গুড মৰ্ণিং যাওঁ ব্ৰেকফাষ্ট কৰিম তাৰপিছত পুৰা গাড়ীত জাৰ্ণি আছে 8 ঘণ্টা একদম ডাইৰেক্ট সোণপৰে ঠিক আছে তাৰপিছত আকৌ লগ পাই আছোঁ। তো এতিয়া আমাৰ কাৰণে তলত গাড়ী আহি ৰখি আছে। ব্ৰেকফাষ্ট কৰাৰ আগতে ভাবিলোঁ চাহ একাপ খাই লোৱা ভাল হ'ব। পানী আছে চাহ অলপমান খাই লওঁ ধুনীয়াকৈ মোৰ একাপ চাহ বনাই ল'লোঁ একদম বিনা চেনি লাল চাহ। আহিছোঁ আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। মোৰ চাহটো মানে মই এৰিব নোৱাৰিলোঁ। কি আমি ক'ত ব্ৰেকফাষ্ট একদম ধুনীয়াকৈ একদম ইয়াতো আহি আমি খাব পাৰিলোহেঁতেন কিন্তু বৰষুণৰ কাৰণে আমি নোৱাৰিলোঁ। তো মই এতিয়া মই ওপৰৰ ভিউটো দেখাম কেনেকুৱা মানে ওপৰত মানে পূৰা সম্পূৰ্ণ ঋষিকেশখন দেখাম ইয়াৰ পৰা কেনেকুৱা ইয়াৰ দৃশ্য ঋষিকেশৰ। বহুত কম টাইম পালোঁ নহ'লে আৰু ৱাও। ইয়াতে একচুৱেলি ব্ৰেকফাষ্টটো কৰিবলগীয়া আছিলে কিন্তু ইয়াতে বৰষুণৰ কাৰণে ব্ৰেকফাষ্টটো কৰা নহ'ল। আৰু দুটা পোৱালি ইয়াতে আছে চুইমিং পুল ইয়াতে এবাৰ ডুবকি লগাব পাৰিলে ভাল আছিল কিন্তু নহ'ল। আৰু গাইজ ঋষিকেশৰ ভিউটো চাওক এবাৰ ৱাও। এইটো পাহাৰটো মাই গড ইমান ধুনীয়া লাগিছে। পূৰা বৰষুণৰ বতৰৰ কাৰণে পূৰা মানে পাহাৰটো পূৰা ডাৱৰে ঢাকি আছে ৱাও। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে ধুনীয়াকৈ এনেকৈ ভগৱানৰ গান চান একদম লাগি যায়গৈ ধুনীয়াকৈ নামবোৰ লাগি যায়। এইটো পাহাৰটো চাওক লাগেজবোৰ আহি গ'ল গাইজ। এতিয়া আমি যাব ওলাইছোঁ কেদাৰনাথ অভিমুখে। এখন গাড়ী আহি গ'ল আমাৰ বৰষুণৰ বতৰ। তো লেটছ গো গাইজ। ধুনীয়া ধুনীয়া পাহাৰৰ মাজত কিনকিনীয়া বৰষুণ আৰু আমি এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ এই দেখিছে এয়া যে দেখিছে এয়া ৰাফটিং কৰিব এতিয়া নদীৰ ঋষিকেশত। এতিয়াতো বৰ্তমান আমি ঋষিকেশত আছোঁ। এয়া দেখিছে এই উপৰিখন বোট আৰু এয়া লাইফ জেকেট পিন্ধি লৈছে ধুনীয়াকৈ। এয়া আমাৰ ঠিক অপজিটত এখন নদী আছে নদীত এতিয়া ইহঁতি ৰাফটিং কৰিব। এয়া চাওক। তো লেটছ গো গাইজ।
কৈছিলোঁ আজি এইবোৰ চব ৰিয়েল লাইফত দেখি আছোঁ নিজ চকুৰে ৱাও ৱেডাৰ কি ধুনীয়া একদম ডাৱৰৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ তো গাইজ ইয়াৰ বতৰৰ কোনো ভৰসা নাই এয়া চাওক ডাৱৰে পূৰা ঢাকি পৰিছে লগতে বৰষুণ ৱাও মানে ৰাস্তাত একো দেখি পোৱা নাই এনেকৈ পূৰা পাহাৰ ৰাস্তা তাতে আকৌ কেতিয়াবা কেতিয়াবা লেণ্ডশ্লাইডে দেখিছে চাওক পূৰা আন্ধাৰ হৈ গৈছে একদম কুঁৱলীয়া একো দেখি পোৱা নাই এতিয়া গাইজ আমি আকৌ আহি পালোহি মানে এতিয়া মই এটা কিবা দেখা পাইছোঁ মোৰ পিছফালখন ভিউটো চাওক আৰু ইয়াতে দুখন নদী মিল হৈছে এখন গংগা আৰু এখন কেদাৰনাথৰ পাহাৰ মিলন সুঁতিটো চাওক এই ইয়াতে এইটো হৈছে এটা ভিউ একদম এইফালৰ পৰা আহিছে গংগা নদী আৰু সেইফালৰ পৰা মই ভালকৈ দেখাবলৈ পোৱা নাই ৰ'ব এইফালৰ পৰা আহিছে অলকানন্দা নদী তো দুইখন নদী মিল হৈ কিনে ইয়াতে লগ হৈছে দুটা পানী কালাৰটো চাওক বেলেগ বেলেগ এইফালেতো ক'লা এইফালেতো অকণমান মানে ব্লু টাইপৰ দুইটা আহি কিনে দুটা মিল হৈছে মিল হৈ কিনে এনেকৈ গৈ এইফালেদি এনেকৈ বৈ গৈছে তো এইটো চাওক এইফালৰ পৰা ব্লু কালাৰ পানীটো আহিছে আৰু এইফালৰ পৰা এইটো ব্লু কালাৰ পানীটো আৰু এইফালে একদম ক'লা পানী এইফালে আৰু ইয়াৰ ভিউটো চাওক অ' মাই গড ইমান ধুনীয়া ইয়াত মানে ৱেডাৰ যেতিয়া তেতিয়া চেঞ্জ হৈ থাকে মানে অলপ আগতে আহোঁতে আজিটোতো এনেও বৰষুণেই আছিলে বাৰু আৰু মষ্টলি ইয়াতে বৰষুণৰে থাকে ভিউটো ওপৰত এনেকুৱা বহুত ভিউ আগলৈ আৰু দেখিবলৈ পাই যাম খালি এইটো ভিউটো এই মালা চালা মানে একদম লগাই লৈছোঁ ঋষিকেশৰ যোনখন হোটেলত আমি আছিলোঁ সেই হোটেলখনতে আমাক পূৰা এনেকৈ লগাই মেলি দিছে একদম পূৰা ঠিকা চিকা লগাই লৈছোঁ তো এতিয়া ইয়াৰ ভিউটো তো গাইজ ব'লক আৰু বহুত ধুনীয়া ধুনীয়া জেগা চাবলগীয়া আছে আমি গৈ আছোঁ এতিয়া এনেকৈ শ্ৰীনগৰলৈ আৰু বেছি দূৰ নাই মানে সেইখন শ্ৰীনগৰ নহয় জম্মুত থকাখন শ্ৰীনগৰ নহয় এইফালে কেদাৰনাথলৈ গৈ থকা অৱস্থাত এখন পায় তো এই শ্ৰীনগৰলৈ আৰু 29 কিলোমিটাৰ আছে আৰু মোৰ পিছফালে আছে এটা বহুত ধুনীয়া ভিউ এই মন্দাকিনী নদী গৈ আছে এইফালেদি তো দেখিব পাইছে চাগে মন্দাকিনী নদী এখনদি গৈ আছে আৰু আমি ইয়াতে এখন হোটেলতে এতিয়া চাহ তাহ খাবলৈ বুলি ৰখিলোঁ আৰু চাহ তাহ খাম এতিয়া ভিতৰত যাম আৰু মোৰ পিছফালে থকা ভিউটো চাওক এই তাতে পূৰা মানে ঢাকি আছে আৰু এতিয়া আহি পালোহি শ্ৰীনগৰ ইয়াতে আহি কেনে ৰেইনকোট চেইনকোট কিবা কিবি লৈ লওঁ মানে ওপৰত যিমানেই গৈ থাকিম আমি আগলৈ সিমানেই বস্তুবিলাকৰ চবৰ দামবোৰ বেছি বেছি হৈ গৈ থাকে চ' সেইটো কাৰণে এতিয়া আহিলোঁ শ্ৰীনগৰ পালোহি শ্ৰীনগৰ মাৰ্কেটত এইবোৰ কিবা কিবি তো মাৰ্কেটত আহি আছোঁ ৰেইনকোট কিনি লৈ লওঁ এইটো এটা ৰেইনকোট এইটো চাইছোঁ আৰু পেণ্টটো ইয়াতে ৰখিলোঁ যেতিয়া লাঞ্চটো ইয়াতে কৰি ল'লোঁ ধুনীয়াকৈ ভেজ থালি তো আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল অ' ভাই চাহাব এই কিয়া হে ইয়াৰ ওপৰৰ পৰা এনেকৈ লেণ্ডশ্লাইড হয় আৰু লেণ্ডশ্লাইড হৈ দেখিছেনে আপোনালোকে ৰাস্তাটো একদম চিধা তলিত মানে একদম এটা শিল পৰিলে মানে এই নদী দেখিছেনে চিধা নদীত পৰিবগৈ আৰু বা কি ডেঞ্জাৰ মানে ৰাস্তা আজিতো বতৰটো অলপমান মানে বৰষুণটো এতিয়া ৰ'ল বুলিহে চাওক বাপৰে বৰষুণ যেতিয়া দি দিয়ে তেতিয়া লেণ্ডশ্লাইড বহুত হয় আৰু মানে একদম ভয়ানক ৰাস্তা আৰু ভয়ানক মানে কি লেণ্ডশ্লাইড হৈ দিয়াৰ লগে লগে ৰাস্তাবোৰ চব ব্লক হৈ যায় তেতিয়া ইয়াতে ফচি থাকিব লগা হয় আৰু
আগত বা কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হয় তো ব'লক আগলৈ গৈ থাকোঁ আমি এইফালে চাওক এইটো এটা ধুনীয়া এটা ভিউ ইমান ধুনীয়া কি খাইছা তুমি হিমালয়ান টি নেকি হিমালয়ান টি ইয়াতে বাইরে এইটো কেদাৰনাথত পায় কেদাৰনাথ একচুৱেলি আমি পোৱা নাই পাম আৰু অলপ গোটেই দিনটো জাৰ্ণিৰ পিছত ইয়াতে লাগি গ'ল ট্ৰেফিক জাম আৰু এতিয়া অলমষ্ট আমি কেদাৰনাথ হোটেলত পাইছোঁহি আৰু বেছি দূৰ নাই আমি হোটেল পাবলৈ পাম আৰু এয়া পালোহি আমি এতিয়া সোণপৰাগ পাই কেনে আৰু এতিয়া সীতাপুৰ বুলি কয় সেই তলত যে দেখিছে তাতে আমাৰ হোটেল একদম এই তলত যাব লাগিব এতিয়া আমি গৈ আছোঁ সেই তললৈ হোটেলত আজি ৰাতিটো ষ্টে কৰিম আৰু কাইলৈ একদম ৰাতিপুৱা মৰ্ণিঙতে উঠি যাম আমি পাহাৰৰ ওপৰলৈ ট্ৰেকিং হৈ যাব কাইলৈ আমাৰ তো ব'লক এতিয়া পালোহি আমি সীতাপুৰ সীতাপুৰতে ইয়াতে ইয়াৰ পৰা এনেকৈ ৰাস্তা গৈ কেনে এই ওপৰ পাই কেনে ইয়াৰ পৰা ঠিক ইয়াৰ পৰা ওপৰলৈ আমি যাব লাগিব এতিয়া ৰাতি হ'ল কাৰণে দেখি নাপায় বাৰু কিন্তু ইয়াৰ পৰা আমি পূৰা ট্ৰেকিং আৰম্ভ কৰিম ৰাতি অলপ পিছত যাম আৰু তো এখন আমি আহি পাই কেনে এতিয়া এখন ইয়াতে হোটেল লৈ ল'লোঁ নামটো হোটেল ৰুদ্ৰাক্স ৰেচিডেঞ্চি তো গাইজ কাইলৈ আমি পূৰা ওপৰলৈ উঠিম ট্ৰেকিং কৰিম কেনেকৈ আমি ট্ৰেকিং কৰিম কেনেকৈ মন্দিৰ গৈ পামগৈ